সেনাপতি আজি বীরেন্দ্ৰৰ বিচাৰৰ দিন যোৱা সেনাপতি বীরেন্দ্ৰক মাতি আনা এই ৰাজসভালৈ মহারাজ মহারাজ বীরেন্দ্র আসছে প্রথম পুত্র বংশৰ পিতা আজিৰ পৰা তই মোৰ পুত্ৰ নহয় পিতা মই এই দুখ লগালো পিতা এই দুখ লগালেই মই তোক কব লাগিব পিতা তই তোক মই সৰুৰে পৰা মৰমত ডাঙৰ দীঘল কৰিলো কিন্তু আজি তই কলংক সানিলি এই সম্পূৰ্ণ ৰাজ্য পিতা বুজা নাই মই কি কলংক সানিলো এই সম্মুখ ৰাজ্যত বুজা নাই তই বৃদ্ধ মন্ত্ৰীক কি উদ্দেশ্যে হত্যা কৰিলি বীরেন্দ্র সিংহৰ হয়ন কক্ষৰ পৰা উদ্ধাৰ কৰি আনিছো পিতা চাও পিতা চাও তেওঁৰ দাঁত এতিয়াও যোৱা নাই পিতা তেওঁৰ দাঁত এতিয়াও যোৱা নাই পিতা হয় মহাৰাজ চাও কেইজনমান ৰক্ত লাগি আহিছে মহাৰাজ ই বীৰেন্দ্ৰই হত্যা কৰিলে মহাৰাজ চাও ৰক্ত লাগি আহিছে মহাৰাজ মই উচিত বিচাৰ কৰি ফুলৰ কণ্ঠত এই মূৰ্খক মই কেতিয়াও বুকুত সাৱটি নাৰাখো দাদা কিয় তুমি মোক মিছা কলংকিত কৰিব খুজিছা দাদা মই যেতিয়া তোক গুপ্তভাৱে নিৰীক্ষণ কৰি আছিলো আৰু যেতিয়া হাতত চোলা কৰিবলৈ তোৰ হয়ন কক্ষত মন্দিৰ হত্যা কৰা নাই তেন্তে ৰাঙলী তৰুৱাল তোৰ হয়ন কক্ষত কিয় ৰাখিছিল মন্দিৰ হত্যা কৰাটো নিতান্ত সঁচা গতিকে মহাৰাজ উচিত বিচাৰ কৰক কৰি মোক আৰু তই দুগুণে জ্বলাই নতলিবি তোক পুত্ৰ বুলি চিনাকি দিবলৈ মোৰ লাজ লাগে ঠিক হব ঠিক তোৰ জীৱন মই কেতিয়াও মন্ত্ৰীক হত্যা কৰা নাই পিতা মই
পিতা অপূর্ণ মহারাজ ইয়ার কথা আপনি ভুলতে যাব মহারাজ তাদিকে উচিত শাস্তি প্রয়োগ করুন নিশ্চয় করিম সেনাপতি নিশ্চয় করিম বীরেন্দ্র তুই মন্ত্রী হত্যা করার তোর কি পরিণাম হবে তাই জানো পিতা প্রাণদণ্ড 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 নহয় প্রাণদণ্ড লঘু শাস্তি আজিৰ পৰা তোক এই ৰাজসভাৰ পৰা মই ত্যাগ কৰিছো আজি উচিত হয়েছে মহারাজ পিতা কিদৰে এৰি যাম মই মোৰ মধুৰ পৰিচয় সম্ভৱ ৰাজ্য মোক মোক নিৰ্বাসন নিদিবা পিতা ইয়াৰ পিতা পৰিচয় তাৰ উচিত ফল পাইছ যা কৰিছ অতি সোনকালে তই এই সম্পদ ৰাজ্য ত্যাগ কৰ। আমি মোৰ কপালত ইয়াকে লিখিলাম মোক তুমি কিয় বিনা তোকে নিৰ্বাসিত কৰিলা পিতা আঁতৰি যা তুমি আজি ইমান নিষ্ঠুৰ পিতা ভাই বিধি আঁতৰি যা মোৰ সন্মুখৰ পৰা তোৰ মই কোনো কথাই শুনিব নিবিচাৰো পিতা তোমাৰ দেশ মানি মই ৰাজ্য ত্যাগ কৰি গুচি যাম কিন্তু পিতা তুমি যে ষড়যন্ত্ৰকাৰীৰ কথাটো গৈ মোক নিৰ্বাসিত কৰিলা পিতা সেই পাপী হাতৰ পৰা তুমি সদায় আঁতৰি থাকিবা পিতা আঁতৰি থাকিবা সত্য আদি দেৱতাগণ চাই লোৱা চম্পকৰ পূজাগণ এই বীৰেন্দ্ৰ আদি বিলাই তোকে সলনি পাইছ ভগৱান কুশলে ৰাখিব চম্পকৰ পূজাগণ কুশলে মহারাজ সেনাপতি আজিলৈ সভা ভংগ কৰা হ'ল
চমৎকার খেলার দুরন্ত সবাই আর কলমের চাকরে ঘুরিব লাগিছে প্রতিহিংসার পূরণ হোক বড় হোক প্রতিহিংসার পূরণ হোক বড় হোক তথাপি পিতা পিতা নবুঝিলা তুমি উত্তর চালনা মুখ লাগে সম্পক রাজ্য আৰু লাগে সম্পক রাজ সিংহাসন যাওঁ নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ